हेलो फ्रेंड मैं रुनुमणि आपनालोक मोर लाइफ वर्क चेनेल स्वागतम जानाइछु। मैं आज एसाज भात रांधिछु। या चाওক या मोर भात साज रेडी हल। भात साज खाबर कारणे लैछु। या हल आलू पिटिका, बेंगेना पिटिका, आমৰ आचार, या हल दाली आरो लाव आरो दाली, फाले पापड़, আজি এয়াই আৰু ভাত সাজৰ প্ৰস্তুতি। মই বনোৱা ধৰণে আপোনালোকেও পিটিকাটো বনাই এবাৰ টেষ্ট কৰি চাবচোন কেনে পায়। ঠিক আছে, ভিডিঅ'টি শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে সাবস্ক্রাইব কৰিব। ঠিক আছে, আজি বেঙেনা আলু পিটিকা খাম বুলি ভাবিছোঁ। এইফালে মই বেঙেনা পুৰিছোঁ, দুইফালে দুইটা চৌকাতে। মানে এইটো হৈছিলে বৰ বেঙেনা আছিলে আৰু সেইটো আমাৰ জাতি বেঙেনাই সৰু এটা। এয়া বেঙেনা পুৰিছোঁ, বেঙেনা আৰু আলু পিটিকা কেনেকৈনো খাওঁ তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিম। মই আলু বেঙেনা পিটিকা খোৱা জুই ঠাণ্ডা দিনত জুই ধৰা হয়, এতিয়া জুই নাই মানে সেইকাৰণে গেছতে এনেদৰে পুৰিছোঁ। পিটিকাৰ কাৰণে মই লৈছোঁ পিঁয়াজ কাটি লৈছোঁ, তাৰপৰা ৰচুন লৈছোঁ কাটি সৰু সৰুকৈ, কেঁচা জলকীয়া কাটি লৈছোঁ, আদা লৈছোঁ আৰু মান ধনিয়া কেইটামান কাটি, কাৰণ মোৰ মানে ধনিয়া পাত নাই। এইখিনি মই পিটিকাৰ কাৰণে লৈছোঁ আৰু আপোনালোকেনো কেনেকৈ খায় মোক কমেণ্ট কৰিব আৰু মই খোৱা ভিডিঅ' আপোনালোকে খাই চাবচোন। বেঙেনাকেইটা বাকলি গুচাই লওঁ। বেঙেনা পুৰোঁতে বহুতে মিঠাতেল ঘঁহি লয়, কিন্তু মই মিঠাতেল ঘঁহি নলওঁ। বেঙেনাকেইটা মানে অলপ পানীতে তিয়াই লওঁ আৰু ফুটাই দিওঁ। এনেদৰেই মই বেঙেনা পুৰোঁ। এয়া মোৰ বেঙেনা গুচাই হৈ গ'ল। বেঙেনাটো মানে ততৰা মাৰিলে আৰু ফ্ৰিজতে ভৰাই থোৱা আছিলে, বহুদিন হ'ল খোৱাই নহ'ল, আজি খাওঁ আৰু ভাবিলোঁ আৰু ততৰা মাৰিলে আৰু বেঙেনা গুচালোঁ মই। এতিয়া আলু বইল কৰি থৈছোঁ, আলু গুচাই লওঁ। এয়া আলু বইল হ'ল, এতিয়া এইখিনি মই আলুখিনি গুচাই লওঁ। এয়া মোৰ আলুখিনি গুচোৱা হৈ গ'ল। আলুখিনি বেঙেনাখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। আলুখিনিও মই ভাঙি লৈছোঁ। পেন পাতি দিছোঁ আৰু মই ইয়াত মিঠাতেল ইউজ কৰিম। এইটো মিঠাতেল মই ইউজ কৰিম, ইঞ্জিন। তেলটো ভাল ধৰণে গৰম হৈছে, এয়া অলপ ধোঁৱা ওলাইছে, তেলখিনি গৰম হৈ গ'ল। আৰু এতিয়া এই তেলতে মই মোৰ ইয়াত কেইটামান কালজিৰা আৰু কেইটামান সৰিয়হ আছে, পকা সৰিয়হ, এইকেইটা মই এই তেলতে দি দিম। ফুটিছে, ফুটাৰ পিছতে মই যিখিনি মই এইখিনি গোটাই থৈছিলোঁ, মই পিঁয়াজখিনিও ইয়াত দি দিছোঁ, কাৰণ মই এই পিটিকাটো ৰাতি খাবলৈ ঠিক কৰিছোঁ। সেয়েহে মই অলপ পিঁয়াজখিনি ভাজি লৈছোঁ। অলপ মই পিঁয়াজখিনি আৰু ৰচুনখিনি মানে তাৰ গোন্ধটো যাবৰ কাৰণে অকণমান গৰম কৰি দিছোঁ। এতিয়া ইয়াত মই অলপ নিমখ দি দিম, এটা আন্দাজমতে আৰু আলু বেঙেনাখিনি কিমানকণ নিমখ লাগিব সেইটো জোখমতে মই অলপ নিমখ দি দিছোঁ। আৰু নিমখটো যদি এনেদৰে অকণমান গৰম কৰি ভাজি দিওঁ, তেতিয়া মানে কি হয়, হাই প্ৰেছাৰ থকা মানুহে খাবৰ কাৰণেও পিটিকাটো মানে অসুবিধা নহয়।
আপোনালোকেও এনেদৰে পিটিকাটো কৰি খাইছিলোঁ। এতিয়া মোৰ হেৰিখিনি পিঁয়াজখিনি আৰু ৰঙচুৱা হৈ গৈছে। বহুত বেছি ভাজিব নালাগে, অলপ মই গৰম কৰি দিছোঁ। মই গেছ অফ কৰি দিলোঁ। কেনেনো পায় মোৰ দৰে এবাৰ পিটিকা কৰি খাইছোঁ। এতিয়া এইখিনি মই যি বেঙেনা আলুখিনিত মই দি দিম। এই গৰম কৰাখিনি মই আলু, বেঙেনা বেলেগকৈ কৰিছোঁ মানে এইটো কাৰণে, এইজনে মানে এই বৰ বেঙেনাটো অকণমান খাব আৰু আলুটোও কম পৰিমাণে খায়। সেয়েহে মই বেলেগ বেলেগকৈ পিটিকাটো কৰিম। মোৰখিনি আৰু একেলগে কৰিম আৰু পিছত। কিন্তু আপোনালোকে এই প্ৰচেছত এবাৰ খাই চাবচোন আৰু কেনে পায় মোক কমেণ্ট কৰিব। আচলতে পিটিকা বুলি ক'লে কি হয়, হাতেৰে পিটিকিলে খাবলৈ ভাল হয় নহয়। বৰ বেঙেনাকণো মই এইফালে এক্সট্ৰাকৈ থৈছোঁ আৰু ইটো বেঙেনা এইফালে থৈছোঁ। এনেধৰণে মিলাই আজিৰ ৰাতি সাঁজটোত আলু বেঙেনা পিটিকা আৰু দালি এয়াৰে খাব লাগিব। বেঙেনা আলু পিটিকাৰ ভাত সাজ ৰেডি। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।